দামটো দেখাই দিছোঁ। এইটো টি চাৰ্টৰ দাম চাওক 1600 টকা। এইটো টি চাৰ্টৰ দাম 1600 টকা। মই 3যোৰমান কাপোৰ পাম। হেল্ল' গাইজ, বহুত দিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি দিনতে এবাৰ ওলাইছোঁ পূজা বুলি। ৰাতি বেলেগকৈ ভিডিঅ'টো বনাম, নেক্সট ভিডিঅ'ত দেখা হ'ব। আজি ইয়াতে এখন পূজা আছে, আপোনালোকক মই দেখাই আছোঁ। এইখন আচলতে ইহঁতৰ স্কুল হয়। এইখন স্কুলখন চাব পাৰে, তাতে পূজা কৰে আৰু এনেকৈ আমি খিচিৰি চিৰি খাই আহিলোঁ অলৰেডি বেলেগত, কিন্তু এতিয়া এনেকৈ এবাৰ ফুৰিব আহিছোঁ। খিচিৰি চিৰি ইয়াতে মূৰ্তিটো দেখাই দিওঁ এবাৰ, চাওক। আৰু ইহঁতৰ স্কুলখন চাওক, কিমান ডাঙৰ স্কুল বা দামী স্কুলত পঢ়িছিলি তাই। হিন্দুস্তানী কেন্দ্ৰীয় বিদ্যালয়। আৰু এতিয়া গৈ আছোঁ আমি ৰুদ্ৰাক্স, মানে ই কিবা কিনিব, তো আপোনালোকক দেখাও কি কি পাৰোঁ। তো এই কিবা টি চাৰ্ট কিনিব বোলে, টি চাৰ্ট আৰু কিবা পেণ্ট কিনিব আহিছে। তো চাওঁ কি কি কিনে বলক। আৰু এনেকৈ সোমাই আহিলোঁ, আৰু সোমাই আহি এনেকৈ ধুনীয়াকৈ এটা মূৰ্তি এটা সজাই থৈ দিছে এনেকৈ পদুম ফুলত। চাওক, আৰু ইয়াতে আপোনালোকে এনেকৈ ঘূৰিব পাৰে ৰেলত। আৰু ইয়াতে ধুনীয়াকৈ সজায়, মানে পূজা চূজা আহিলে এনেকৈ ধুনীয়াকৈ সজাই। চাওক, আৰু এতিয়া ওপৰত যাওঁ। আৰু ইয়াতে মাস্ক নোহোৱাকৈ সোমাব নিদিয়ে। ত' মই কিবা কোৱাৰ কাৰণে 2টা ভেকচিন লোৱা বুলি কৈছোঁ, সেইকাৰণে সোমাব দিছে। ই মাস্কখন মাৰিছে চাওক। ত' মই এনেকৈ সোমালোঁ আৰু 2টা ভেকচিন লোৱা বুলি কৈছোঁ। ত' এতিয়া কাপোৰ চাওক। আৰু ইয়াতে এনেকৈ চাই আছোঁ চাৰ্ট কিবা পাওঁ নেকি, টি চাৰ্ট ইয়াৰ কাৰণে। ইয়াৰ মেইন কেছটো সেইটো পচন্দই নহয় পটককৈ, সেইকাৰণে অলপ দেৰি লাগে ইয়াৰ। জল্দি চা, টাইম নাই। প্ৰাইচটো দেখাই দিছোঁ আপোনালোকক এবাৰ। এইটোৰ দাম হৈছে 800 টকা। এইটো চাৰ্টৰ দাম মই ফেঞ্চিৰ পৰা কিনিম দে 3টা। অঁ, এইটো ব্ৰেণ্ড চাব গ'লেতো দামটো ঠিকে আছে, কিন্তু আৰু মোক ব্ৰেণ্ড নালাগে। গম পাইছোঁ, সেইকাৰণে ব্ৰেণ্ড নালাগে মোক। ব্ৰেণ্ড পিন্ধা অকাতটো হোৱা নাই এতিয়ালৈকে। হ'ব 15K আছে ভাই, জল্দি হ'ব। আৰু এইবিলাকৰ দামটো দেখাই দিছোঁ। এইটো টি চাৰ্টৰ দাম চাওক 1600 টকা। এইটো টি চাৰ্টৰ দাম 1600 টকা। মই 3যোৰমান কাপোৰ পাম। গাইজ, মই ইয়াতে মলত আহি মই বদনাম কৰি আছোঁ মলত। চ' ওলাই নিদিলে হ'ল। চ' মানে এইবিলাক কি চাওক, এইবিলাক ব্ৰেণ্ড আছে, সেইকাৰণে দামটো আছে। চ' ব্ৰেণ্ড আমি বহুতে ব্ৰেণ্ড চাই, এয়া চাওক বহুতে ব্ৰেণ্ড চাই, কিন্তু আমি আৰু ব্ৰেণ্ড নাচাওঁ কাৰণে সেইকাৰণে কমতে পায়। আৰু ব্ৰেণ্ড চালে এইখিনি দাম দিবই লাগিব, এইটো এনেকুৱা আৰু। অঁ, কমফৰ্টটো মেইন, সেইটোৱেইতো। কমফৰ্ট লাগিলেতো অলপ পইচা খেদাব লাগিব। সেইটোৱেইতো। ভালে লাগে, কিন্তু কাপোৰবিলাক ভালে লাগে, কিন্তু দামটো বহুত। এইটোৰ দাম কিন্তু ঠিকে আছে, কিন্তু 2000 টকা। এইটো দিব পাৰি, কিন্তু 2000 টকা হয়নে? সেইটো 2000 টকা দিব পাৰি। চিজন হোৱা নাই, এইবিলাক হোৱা নাই ঠাণ্ডাৰ দিনত এইবিলাক। আৰু এইটো চাৰ্ট লৈছে, চাৰ্টটো প্ৰাইচটো চাই লওক। প্ৰাইচটো চাওক 2000 টকা। এইটো চাৰ্টটোত চাওঁ, ভাল লাগিব না? ঠিকে আছে দে। বাকী পেণ্ট চাবি, পেণ্ট চাওঁ ইয়াতে। আৰু এইবাৰ এইযোৰ জোতা চাইছে, হোৱাইট শ্বু, ভাল লাগিছে দে। ঠিকে আছে ন? বেছি চাই থাকিব নালাগে। তই চাৰ্টটো চাওঁতে আধা ঘণ্টা খাই দিলি, আৰু জোতাযোৰ বেছি চাব নালাগে। আৰু পেণ্ট কিনিব আছে, জল্দি কৰ। এই হোৱাইট শ্বুজ চাওঁ, প্ৰাইচটো চাওঁ। ল'বি নেকি এইযোৰ? ল'লি এইযোৰ? ল'লে এইযোৰ প্ৰাইচটো 1500 টকা। ল'বি? এইযোৰ ল'লেই ঠিক আছে, ভাল লাগব এইযোৰ হোৱাইট শ্বু। কি জগাৰ্ছ ল'বি? মই চিম্পল ল'ম বুলি ভাবিছোঁ। ভাল লগা নাই, এইটো পকেটখন ভাল লগা নাই পিছফালৰ।
প্ৰথমে ভাল লাগে বেলেগ চাই কিবা কি ফৰ্মেল ল'বি নেকি ফৰ্মেল মানে গৈছিল কাৰণ যিহেতু চাৰ্টটো ফৰ্মেল হৈ গ'ল ন হয় এইটো কলাৰ লগ সেই চাৰ্টটো লৈ মিলিব কিন্তু এইটো 700 কি বেছি হৈছে দাম না কম হৈছে কাপোৰ ঠিকে আছে দামটো অলপ বেছি কাপোৰ অঁ সেইটো হয় কিন্তু এইটো ঠিক কথা কৈছা তই কিছুমান কাপোৰ কিন্তু ঠিকে আছে কিছুমান দাম বহুত আৰু এতিয়া পেণ্টটো বিচাৰি ঘূৰি আছোঁ আধা ঘণ্টা হ'ল পেণ্টটো বিচাৰাৰ মানে দামবিলাক বহুত বেছি ইয়াতে কিন্তু সেই আৰু ব্ৰেণ্ড চালে আৰু দাম দিবই লাগিব জিন্স 200 টকাত পাই গ'লে জিন্স ফেঞ্চি এটা বেছি হ'ল নেকি অলপ প্ৰাইচটো নাই দেখোন ইয়াতে আছে বা 3600 টকা বেলেগ চা কিবা বেলেগ চাই এইবিলাক চাৰ্ট আছে ইয়াৰে এইটো ল'ব পাৰে কিন্তু এইটো জিন্সটো বোলে জিন্স নলয় জিন্সে লওঁ আৰু কিমান চাম আৰু ভাল লাগিছে ভাল লাগিছেতো মোৰ কিন্তু ভাল লগা নাই ইমান ভাল লগা নাই চাওঁ দেখাচোন ইফালে বেছি ডাঙৰ মানুহ টাইপবিলাক বুঢ়া পাতি পিন্ধিলে ভাল নালাগিব এইটো কলা সিহঁতৰ কাৰ্গতে লৈ নহ'লে কলা তো গাইছ আজিৰ ভিডিঅ'টো এনে আনকাট ভিডিঅ' হৈছে তো গাইছ আৰু মানে আজিৰ ভিডিঅ'টো চিম্পুল হৈছে নেক্সট ভিডিঅ'টো অলপ পূজাৰ ভিডিঅ' দেখাব পাৰোঁ ভাল ভিডিঅ' সেইটো ঠিকে আছে তো ফাইনেলি বিচাৰি এইটো ল'লে এইটো ব্লেক ভালো লাগিছে কিমান দাম এইটোৰ দামটো চব প্ৰাইচটো কম দাম এইটো এইটো বোলে কম দাম 2600 টকা আৰু এতিয়া ইয়াৰ পৰা ওলালোঁ মানে তাৰ পৰা কিবা কিবি কিনিলে লম্পেণ্ট এটা কিনিলে এযোৰ জোতা কিনিলে আৰু এটা চাৰ্ট কিনিলে মই আকৌ কিনা নাই মই কিনিছোঁ আগতে সেইকাৰণে আকৌ কিনা নাই আৰু ইয়াতে কিনিব নোৱাৰোঁ মই বহুত দাম বস্তুবিলাকৰ কাপোৰবিলাকৰ মানে আজি ভিডিঅ' চিম্পুল ভিডিঅ' কাৰণ আজি ভিডিঅ' চিম্পুল ভিডিঅ' মানে বজাৰ কৰিব ভিডিঅ' এটা বনাই দিলে নাই তো নেক্সট ভিডিঅ'টো বহুতে ভাল ভিডিঅ' পাব তো চাই থাকক আৰু কাৰণে বজাৰ তো তাৰ পৰা এতিয়া আহিলোঁ এতিয়া অলপ বেলেগ ফালে আৰু এতিয়া গেম জ'নৰ ফালে গৈছোঁ গেম জ'নত এনেই যাম আপোনালোকক দেখাই দিব পাৰোঁ গেম জ'নটো আৰু গাইজ গেম জ'নটো তাতে আছিল গেম জ'নটো বন্ধ হৈ আছে এতিয়া আৰু ওপৰৰ পৰা ভিউটা চাই লওক এয়া চাওক ওপৰৰ পৰা ধুনীয়াকৈ সজাইছে ভাবিলোঁ গেম জ'নটো যাম এনে আপোনাৰ দেখাই নাই গেম জ'নটো ভাল লাগে মানে এতিয়া গেম জ'নটো বন্ধ হৈ আছে আৰু ওপৰৰ পৰা চাই লওক আৰু গাইছ আজিৰ ভিডিঅ'টো চিম্পুল ভিডিঅ' দিয়ক মানে এনে বজাৰ কৰিব ভিডিঅ' দেখাইছোঁ আৰু নেক্সট মানে যিটো ভিডিঅ' আহিব সেইটো অলপ ভাল ভিডিঅ' হ'ব মানে পূজা দেখাম আপোনালোক নেক্সট ভিডিঅ'টোত তো আজি এনে আৰু বজাৰ কৰিব আহিলে এনে ভিডিঅ' এটা বনাই দিলোঁ বহুত দিন ভিডিঅ' বনোৱা নাই সেয়ে আৰু বেছি দেখাবলগীয়া ইয়াতে নাই আৰু ইয়াৰ পৰা ওলামেই আৰু গাইছ এতিয়া ইয়াৰ পৰা ওলাই দিলোঁ আৰু এতিয়া গৈছে ইয়ামাহা শ্ব'ৰুমত মানে R15M খন লোৱাৰ প্লেন কৰি আছে তো চাব যাওক আহিছেনে নাই অহা তো ইয়াৰ পৰা এতিয়া গৈ থাকোঁ আপোনালোকক দেখাই আছোঁ ইয়ামাহা শ্ব'ৰুমত R15M খন আহিছেনে নাই তো বলক ইয়াৰ পৰা আৰু চবতকৈ ভাল লাগিছে এই মূৰ্তিটো পদুম ফুলৰ ওপৰত উঠি আছে সেইকাৰণে ভাল লাগিছে তো সেইকাৰণে মামা ৰখি আছে হেলমেটটো পিন্ধিলোঁ তাৰপিছত আমি গৈ আছোঁ ইয়ামাহা শ্ব'ৰুম কোনখন এইখন পাই গ'লোঁ ইয়ামাহা শ্ব'ৰুম ইয়াতে গৈ আছোঁ দেখাই আছোঁ আপোনালোক চাওক এতিয়া আহিছে নে নাই বা R15M খন এইখন আছে আৰু বাকী R15 আছে স্কুটি আছে এমখন অহা নাই বুলি শুনিছোঁ আৰু এইখন এমখন নহয় এখন V4খন কিন্তু এমখন বেছি ভাল লাগিব এমখন বেছি ভাল লাগে এনে ভাল লাগে কিবা এটা আৰু এইখনো ঠিকে আছে বেয়া লগা নাই ঠিকে আছে ভাৰ্চন 4 ন ভাৰ্চন 4খন চাইবাৰ ডিছকাউণ্ট কৰে আৰু ইয়াতে 150cc
বাইকখন বেয়া লগা নাই, বাইকখন ভাল লাগিছে, কিন্তু এমখন বেছি ভাল লাগে। এমখন কিমান অনত কিমান? এমৰ দুটা কালাৰ আছে, এটা মনষ্টাৰ আছে, এটা গ্ৰে কালাৰ আছে। গ্ৰে কালাৰটো তোমাৰ 2,01,000 চামথিং অন ৰোড আৰু এইখনত মনষ্টাৰখনত 2,03,000 কালাৰৰ লগত আৰু কালাৰ মাইলেজ কিমান দিয়ে নো এইখন? ছেম আৰু ছেম ইঞ্জিন আগতে 40-45 আৰু এইখন হৈছে ভাৰ্চন 4 আৰু এমখন নাই এতিয়া বৰ্তমান। আৰু এইখনো ভালে লাগে, আৰু এইখনৰ চাউণ্ড এবাৰ শুনাই দিছোঁ, চাই লওক, মানে শুনি লওক। এইখনত এইখন ৰিফাইন কৰিছে। আৰু বাইকখনত এবাৰ বহি চালোঁ, আৰু যদি কমফৰ্টৰ কথা ক'ব যাওঁ, মই আল্টিমেট কমফৰ্ট পাইছোঁ। মই R15খনতকৈ বেছি কমফৰ্ট পাইছোঁ এইখন মানে। এইখন কিমান আহিব অন-ৰোড? 196। এইখন অন-ৰোড আহিব 196 ভাৰ্চন 4খন। এতিয়া ইয়াৰ পৰা ওলালোঁ, মানে R15 এমখন নাই এতিয়া বৰ্তমান। 10 দিনৰ পিছত খবৰ ল'ব দিছে, 10 দিনৰ পিছত চাওঁ। আৰু এতিয়া ভাৰ্চন 4 আছে, আপোনালোকক দেখালোঁ ভাৰ্চন 4। এতিয়া গৈ থাকোঁ ঘৰলৈকে। আজিৰ ভিডিঅ'টো এইখিনি আছিল। কেনেকুৱা আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল হৈছে লাইক এটা কৰি দিব। নেক্সট ভিডিঅ'টো আমাকে ভিডিঅ' হ'ব, চাই থাকিব।